নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ। আজি ভিডিঅ'টো আমি আলোচনা কৰিম আপোনালোকৰ SSCGD থ্ৰু দি আপোনালোকে কেনেকৈ NSG কমাণ্ডো জইন কৰিব পাৰে, বা আপোনালোকৰ মাইণ্ডত বহুতৰে প্ৰশ্ন আহে যে আমি যেতিয়া SSCGD এটা কনষ্টেবল লেভেলৰ এটা চাকৰি পাম, তাৰপিছত আমি কিমান লেভেললৈকে প্ৰমোশ্যন পাম আৰু প্ৰমোশ্যনৰ কাৰণে আমাৰ কিমান এজ লাগিব। আৰু এটা কথা মনত ৰাখিব যে SSCGD যদি আপোনালোকে যিকোনো এটা চাকৰি পায়, তাৰপিছত আপোনালোকে প্ৰমোশ্যনলৈকে ৰখিব নালাগে। যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে তেন্তে আপোনালোকে প্ৰমোশ্যনলৈকে ৰখিব নালাগে। আপোনালোকে ডিপাৰ্টমেণ্টৰ এক্সামৰ থ্ৰু দিয়ে আপোনালোকে ডাইৰেক্টলি চাব ইন্সপেক্টৰলৈকে চাকৰি পাব। ঠিক আছে, চাব ইন্সপেক্টৰ মানে যাতে আপোনালোকৰ দুটা ৰেংক থাকিব। আৰু আজিৰ ভিডিঅ'টোতে আমি আলোচনা কৰিম আপোনালোকে কেনেকৈ SSCGD থ্ৰু দি NSG কমাণ্ডো জইন কৰিব। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে SSCGDৰ এক্সাম এটা হয়। আপোনালোকে যদি কোনোবা নিউলি চাই আছে, যোনে 10 পাছ বা 12 পাছ, যিসকল ষ্টুডেণ্ট বা কেণ্ডিডেট নাজানে যে SSCGDৰ এক্সাম কি। SSCGDৰ এটা 10 পাছ লেভেলৰ এক্সাম, যাৰ থ্ৰু দি আপোনালোকে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CSPFৰ সকলোবোৰ পোষ্টত আপোনালোকে চাকৰি পায়। SSCয়ে ওলায় GD, এইটো চব বছৰতে নৱেম্বৰৰ লাষ্টত ফৰ্ম ফিল আপ আহে আৰু ডিচেম্বৰ জানুৱাৰী মানত তাৰ এক্সাম হয়। ডিচেম্বৰ নহয়, জানুৱাৰী ফেব্ৰুৱাৰীত তাৰ এক্সাম হয়। তো এই এক্সামটোৰ থ্ৰু দি আপোনালোকে আছাম ৰাইফল হওক, BSF হওক, CISF হওক, ITBP হওক, SSB বা অন্য যেনেকৈ CISF, বেলেগ বেলেগ আৰু পেৰামিলিটাৰী আছে নহয়, এনেকুৱা টাইপৰ পেৰামিলিটাৰীবোৰত আপোনালোকে জইন হ'ব। এই এক্সামটো পাছ কৰাৰ পিছত আপোনালোকৰ এই এক্সামটোত প্ৰথম ৰিটাৰ্ণ হ'ব, তাৰপিছত ফিজিকেল হ'ব, তাৰপিছত শেষত হ'ব আপোনালোকৰ মেডিকেল। যেতিয়া আপোনালোকে এই এক্সামটোৰ থ্ৰু দি যিকোনো এটা ডিপাৰ্টমেণ্টত চাকৰি পাব, সেই ডিপাৰ্টমেণ্টত চাকৰি পোৱাৰ পিছত আপোনালোকে আই থিংক 11 মাহত আপোনালোকৰ ট্ৰেইনিং হ'ব। সেই 11 মাহৰ ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত আপোনালোকে আৰু 3 বছৰ 11 মাহৰ ট্ৰেইনিং কমপ্লিট হ'ল। তাৰপিছত আপোনালোকে 11 মাহৰ ট্ৰেইনিংটো নধৰাকৈ 3 বছৰ আপোনালোকে চাকৰি কৰিব লাগিব। 3 বছৰ চাকৰি কৰাৰ পিছত আপোনালোকৰ হাতত গোটেইবোৰ ৰাস্তা খুলি যাব, যেনেকৈ NSG হওক বা ডিপাৰ্টমেণ্টৰ এক্সামেই হওক। এতিয়া আপোনালোকে বহুতে গ্ৰেজুৱেশ্যন কৰাটো আপোনালোকে ভাবিব যে ডিপাৰ্টমেণ্টৰ এক্সাম আমি কেতিয়া দিব পাৰিম, কেতিয়া আমি চাব ইন্সপেক্টৰ হ'ব পাৰিম। চ' আপোনালোক মই এটা কথাই কওঁ, আপোনালোকে যদি গ্ৰেজুৱেশ্যন আছে আৰু আপোনালোকে 3 বছৰ চাকৰি কৰিছে ট্ৰেইনিং বাদ দি, তাৰপিছত আপোনালোকে আৰামছে ডিপাৰ্টমেণ্টৰ এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে এটা মেইন কথা মনত ৰাখিব, যদি আপোনালোকে ডিপাৰ্টমেণ্টৰ এক্সামত চাব ইন্সপেক্টৰৰ এক্সাম দিয়ে, যদি দিব খোজে তেতিয়া অকল SIৰ এক্সামেই দিব। আপোনালোকে কেতিয়াও ভুল নকৰিব যে আপোনালোকে হেড কনষ্টেবলৰ এক্সাম দি কেনে যদি আপোনালোকে ভুলতেও হেড কনষ্টেবল হৈ যায় ডিপাৰ্টমেণ্টৰ এক্সাম দি, তেন্তে আপোনালোকে SIৰ এক্সাম দিব নোৱাৰে। ঠিক আছে, এইটো কথা আপোনালোকে ভালকৈ মনত ৰাখিব। হেড কনষ্টেবলে কেতিয়াও SI এক্সাম দিব নোৱাৰে ডিপাৰ্টমেণ্টৰ থ্ৰু দি, কিন্তু কনষ্টেবলে হেড কনষ্টেবলো দিব পাৰে, SIৰ এক্সামো দিব পাৰে। চ' আপোনালোকে এইটো কথা মনত ৰাখি কেনে ভালকৈ নিজৰ GDত জব পোৱাৰ পিছত প্ৰিপাৰেশ্যনটো কৰিব, যাতে আপোনালোকে SI ল'ব খুজিলে SI ল'ব, হেড কনষ্টেবল হ'ব খুজিলে হেড কনষ্টেবল হ'ব। তো এইখিনি বুজি পালে আপোনালোকে কেনেকৈ ডিপাৰ্টমেণ্টৰ এক্সামৰ থ্ৰু দি SI হ'ব পাৰিব। তো এতিয়া আমি আলোচনা কৰিম যে আপোনালোকে NSG কমাণ্ডো কেনেকৈ জইন কৰিব পাৰিব। চ' মই যদি কওঁ আপোনালোকে NSG কমাণ্ডো যদি জইন কৰিব খুজিছে, আপোনালোকে পেৰামিলিটাৰী যিকোনো এটা ফ'ৰ্চত সোমাই যাওক। সোমাই যোৱাৰ পিছত আপোনালোকৰ 3 বছৰ ট্ৰেইনিং হ'ল, তেতিয়া ডিপাৰ্টমেণ্টতে সিহঁতৰ ফৰ্ম ওলাব। সেই ফৰ্মৰ থ্ৰু দি আপোনালোকে নিজৰ নামটো তাতে দিব লাগিব। তাৰপিছত আপোনালোকক NSGত এটা চিলেকশ্যন প্ৰচেছ হয়, ফিজিকেল হ'ব। আৰু ফিজিকেলটো বহু বেছি টাফ হ'ব, আপোনালোকে ভাবিব নোৱাৰে ইমান বেছি টাফ ফিজিকেল এটা তাতে অনুষ্ঠিত হ'ব। সেই ফিজিকেলটো পাছ কৰাৰ পিছত আপোনালোকৰ আৰু এটা আই থিংক এক্সাম হয়। সেই এক্সামটো পাছ কৰাৰ পিছত আপোনালোকে হৈ যাব NSG কমাণ্ডো, আৰু আপোনালোকৰ ট্ৰেইনিং হ'ব ইজৰাইলে হওক বা ইণ্ডিয়াৰ বহুত বেলেগ বেলেগ অন্য ঠাইতে হ'ব। আৰু লাষ্ট যোনটো শ্বুটিং আই থিংক ইজৰাইলত হয়। চ' NSG কমাণ্ডো হোৱাৰ পিছত আপোনালোকেতো গমেই পাৰে আপোনালোকৰ ড্ৰিম লাইফ NSG। আৰু আপোনালোকে এইখিনিতে এটা কথা যে NSGটো পাৰ্মানেণ্ট চাকৰি নহয়, এইটো এটা শ্বৰ্ট টাইম চাকৰি বুলি ক'ব পাৰা। এইটো 4 বছৰ 5 বছৰ আই থিংক হয়। 4 বছৰ 5 বছৰ পিছত আপোনালোকে আকৌ নিজৰ যোনটো বেটেলিয়ন তাতে আকৌ ঘূৰি আহিব NSG চাকৰি পোৱাৰ পিছত, আপোনাৰ টাইম শেষ হোৱাৰ পিছত। চ' এইখিনিতে আপোনালোকে বুজি পালে। ইয়াৰ উপৰি আপোনালোকৰ আৰু বহুতো আপোনালোকৰ অপৰচুনিটি আছে, যেনেকৈ আপোনালোকে যদি আছাম ৰাইফলত পায়, তেতিয়া আপোনালোকে এটা কেম্প আছে গৰিলা কেম্প, তাতে আপোনালোকে নিজৰ স্পেচিয়েলিষ্ট হ'ব পাৰিব। এনেকুৱা ধৰণৰ বহু অপৰচুনিটি পেৰামিলিটাৰীত আছে। আপোনালোকে
SSCGDৰ এক্সাম দিয়ক, দিয়াৰ পিছত আপোনালোকে জইন কৰক। আপোনালোকৰ কাৰণে ভৱিষ্যতে বহুত ৰাস্তা খুলি যাব। আৰু এনেকুৱা নহয় যে আপোনালোকক তাতে কোনোবা বান্ধি ৰাখিব যে আপোনালোকে ইয়াতে থাকিব লাগিব, এনেকুৱা নহয়। আপোনালোকে নিজৰ যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে, আগত বাঢ়িব খুজিছে, তো আপোনালোকে সেইবোৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিব। তো থেংক ইউ এভৰিৱান, আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'লৈ।